বন্ধুসকল গৈ আছোঁ আমি এতিয়া নগাঁও অপেৰা চিনেমা হলত ৰবিদাৰ ৰঘুপতি চাবলৈ। সকলোৱে চাই আছে, বহুত ভাল হৈছে বুলি শুনি আছোঁ। চ' আমিও আজি আহিছোঁ ৰবিদাৰ ৰঘুপতি চাবলৈ, শ্ৰী ৰঘুপতি। তো আমি এতিয়া আহি বাইপাছ পালোঁ। আমাৰ ইয়াতে এটা আছে অপেৰা চিনেমা হল বুলি, ৰিফ্ৰেছকো। তো তাত ভাল লাগে চাই পেলাই। তো আজি আহিলোঁ তালৈকে। তো আহি পেলাই আমি ৰিফ্ৰেছকো স্কুটিখন ৰখাই লওঁ ফাৰ্ষ্ট। ইয়াত আকৌ স্কুটি ৰখাবলৈ নিদিয়ে আমাক, ছাইডটো ইফালে গাড়ী লৈ আহিলে আকৌ ইয়াত দিয়ে আমাৰ ইফালে। তো আহি পাই গ'লোঁ ফুড কোৰ্ট, ৰিফ্ৰেছকো আহি পালোঁ। প্ৰথম টিকটটো কাটি ল'লোঁ। হাউচ পুৰা ফুল হৈ আছে। কোনোৱে দুটা টিকট পালোঁ, দুটা মানুহ টিকট দুটা পাই পেলাই গ'লোঁ আৰু দৌৰাদৌৰিকৈ আজি অকণ সময় উলিয়াই। যেনেকৈ অসমীয়া চিনেমা নাচালেও নহয়, কেনেকৈনো চাওঁ, থাকোঁ। প্ৰত্যেকখন চিনেমা চাওঁৱেই, যিমান পাৰোঁ অসমীয়া চিনেমা। তো আৰু ভাল হ'লে বেছি ভাল লাগে, তো শুনি আছোঁ এইবাৰ। তো শেষত চিনেমা চাই পেলাই ওলালোঁ, বহুত বেছি ভাল লাগিল চিনেমা। একশ্যন আছে, ৰোমাঞ্চ আছে, এটা ভাল কাহিনী লৈ পেলাই ৰবিদাই ফিল্মখন বনালে, শ্ৰী ৰঘুপতি। ভাল হৈছে, বহুত ভাল লাগিল চাই। আশা কৰোঁ সকলোৱে চাব, সকলোৱে ভাল পাব। আৰু এখন খুব ফেমিলিৰ লগত চাব পৰা অসমীয়া চিনেমা, ভাল হৈছে। অসমীয়া চিনেমা জয় হওক।